হাই ফ্ৰেণ্ডছ, তোমালোকৰ কি খবৰ জনাবা। SSCGD 2026 ভেকেঞ্চিৰ বৰ্তমান আমাৰ হাতত একো অফিচিয়েল ছাইডৰ ফালৰ পৰা আপডেট নাই, কিন্তু ইয়াতে বহুখিনি কথা আহে। বৰ্তমান এইটো মই অফিচিয়েল ছাইডত আছোঁ আৰু ভিডিঅ'টো বনোৱা মই ডাইৰেক্ট লাইভতে আছোঁ। ধৰি লোৱা কথাটো হ'ল, চোৱা 20 তাৰিখে এটা বেলেগ আমাৰ নটিছে আহিছিলে, এইটো দেখিছা 20 জুলাই, আৰু আজি হ'ল 21 তাৰিখ। তো এতিয়া বহুকেইটা প্ৰশ্ন মেইন কথা ইয়াতে মই কওঁ। চোৱা মানে এতিয়া SSCGD 2026 ভেকেঞ্চিটোত বৰ্তমান সময়খিনি এনেকুৱা হৈ পৰিছে যে আমাৰ ফিজিকেলৰ আপডেটো আহিব লাগে আৰু লগতে আমাৰ পষ্টটো ইনক্ৰিজ হ'ব লাগে। তো এই দুটা বস্তুৱে আমাৰ হাতত মানে পৰিবহি লাগে। তো এতিয়া আমাৰ জুলাইৰ আজি চাওঁতে প্ৰায় 21 তাৰিখ হ'ল। মানে আমাৰ SSCৰ এক্সামটো শেষ হোৱা প্ৰায় 40-ৰ পৰা 50 দিন হৈছে চাগে, মানে এমাহ হৈ গ'ল আৰু। তো এতিয়া কথাটো হ'ল, আমি যিমান দূৰ জানো, যদিও এই ভেকেঞ্চিটো লেট হয়, তো ডিচেম্বৰলৈকে অল কমপ্লিট। কাৰণ এইটো কথা মই আগতো কৈছোঁ যে CISFৰ ফালৰ পৰা এটা অফিচিয়েল আপডেট আহিছে, যিটোত আমি গম পাইছোঁ যে ট্ৰেইনিং আমাৰ জানুৱাৰী ফেব্ৰুৱাৰীত ষ্টাৰ্ট হৈ যাব। তো তাৰ পৰা এটাই কথা গম পোৱা যায়, মানে কি SSCGD ডিচেম্বৰলৈকে যেনেকৈ নহওক কমপ্লিট আমাৰ হৈ যাব, হয়তো তাতকৈ আগতো হ'ব পাৰে। কিন্তু এইখিনি সময় এটা এনেকুৱা এটা গেপ, যিটো গেপ আৰু তোমালোকে নাপাবা। মানে মই এইটোৱে কৈছোঁ যে এতিয়া বৰ্তমান আমাৰ ফিজিকেল আহি আছে, তো এতিয়া আমি এই কথাটোও কনফাৰ্ম নহয় যে ফিজিকেল বা মেডিকেল আমাৰ একেলগে হ'ব বা নহয়। কিন্তু যদি একেলগে হয় তেতিয়াহ'লে অকণমান লেট হোৱা দেখা যাব। কাৰণ কিয়, আগতো মই এটা কথা কৈছোঁ যে এতিয়া যদি বৰ্তমানত আমাৰ যিহেতু জুলাই মাহ আৰু আজি প্ৰায় 21 তাৰিখ হ'ল, আৰু হয়তো 9-10 দিনৰ পিছত আমাৰ জুলাই মাহ শেষ, তাৰপিছত আমাৰ আহি যাব আগষ্ট মাহ। আৰু আগষ্টৰ যিহেতুকৈ 15 আগষ্ট এটা আমাৰ ডাঙৰ উৎসৱ বুলিয়ে ক'ব পাৰি। তো তেতিয়ালৈকে বিশেষকৈ ডিফেন্সত আমাৰ তাৰ আগতে কোনো কাৰণে আমাৰ ইণ্টাৰভিউটো পাতাৰ একেবাৰে আশা নাই বুলি ক'ব পাৰি। গতিকে আমাৰ যদি চাবলৈ যাওঁ তেতিয়াহ'লে ফিজিকেল আমাৰ আগষ্টত হ'ব লগা হ'লেও লাষ্টৰ পিনলৈ হ'ব, আগষ্টৰ লাষ্টৰ পিনলৈ হ'ব। কিন্তু যদি কেনেবাকৈ মেডিকেল আৰু ফিজিকেলটো আমাৰ লাষ্টৰ পিনলৈ, মানে আগষ্টৰ লাষ্টৰ পিনলৈ হৈ যায়, তেতিয়া আমাৰ কি হ'ব, ধৰি লোৱা ছেপ্টেম্বৰত আমাৰ মেডিকেল আৰু ফিজিকেল সমাপ্ত হ'ব, যিটো একেবাৰে হ'ব নোৱাৰে। কাৰণ কিয়, যে ফিজিকেল আৰু মেডিকেল যদি আমাৰ ছেপ্টেম্বৰতে শেষ হৈ যায়, তেতিয়া আমাৰ হাতত থাকি যাব অক্টোবৰ নৱেম্বৰ, মানে 2টা মাহ। ফাইনেল ৰিজাল্টৰ বাবে আমাক 2টা মাহ কোনো কাৰণে অপেক্ষা নকৰায়। কাৰণ কিয়, ট্ৰেইনিং চিডিউলৰ কথা আছে। কাৰণ পুৰণা বেষ্টখিনিৰ ট্ৰেইনিং ক্লিয়াৰ হ'ব লাগিব, তাৰপিছতহে আমাক ট্ৰেইনিঙত মানে নতুনখিনিক মাতিব। এনেওতো প্ৰতি বছৰে আছাম ৰাইফল হওক বা তোমালোকৰ CRPFৰ অকণমান লেট হোৱাই দেখা যায়, প্ৰতি বছৰে লক্ষ্য কৰিছোঁ। বা ফাৰ্ষ্ট বুলি ক'লে কিহৰ, CISFৰ হয়, BSFৰ, ITBPৰ, এইকেইটা ফ'ৰ্চৰ ফাৰ্ষ্ট হয় ট্ৰেইনিং চিডিউল। গতিকে মই এটা কথা ক'ব বিচাৰোঁ যে আমি ইয়াতে দুটা কথা বুজি পাইছোঁ, যে যদি আমাৰ জুলাইৰ এতিয়া 21 তাৰিখ, যদি জুলাই 28-29ত কিবা যদি আপডেট আহে, ধৰি লোৱা পোষ্টে ইনক্ৰিজ হওক বা আমাৰ ফিজিকেলৰে কিবা আপডেট আহক, তেতিয়াহ'লে আমি গম পাম যে ফিজিকেল আমাৰ এক্সট্ৰা হ'ব। আৰু যদি আমাৰ জুলাইত আপডেট নাহে, আগষ্টত আপডেট নাহে, তেতিয়াহ'লে আমি গম পাম যে আমাৰ ফাইনেল ডিচিশ্যনটো এটাই হ'ব, ফিজিকেল আৰু মেডিকেল একেলগে হ'ব। কিন্তু এতিয়া বাৰু ফিজিকেল আৰু মেডিকেলৰ কথাটো আমি বুজি পাইছোঁ, আৰু হাতত সময় কিন্তু ইমানো নাই। তোমালোকক এটা কথা কৈ দিওঁ, যিসকল ল'ৰা বা ছোৱালী ভাবি আছা যে আমাৰ ফিজিকেলটো এতিয়াও ঠিক হোৱা নাই বা আমি আৰু 2 দিনমানৰ পিছতহে দৌৰিম, তো সেইটো তোমালোকৰ ভুল হ'ব। কাৰণ এটা কথা, যদিও ফিজিকেল এক্সট্ৰাকৈ হয় তেতিয়াহ'লেতো আমাৰ আগষ্টৰ লাষ্টত বা ছেপ্টেম্বৰৰ ফাৰ্ষ্টতে হৈ যাব। আৰু যদি ফিজিকেল আৰু মেডিকেলো একেলগে হয় তেতিয়াও আমাৰ কিন্তু অক্টোবৰত হৈ যোৱাটো 100%, বা অক্টোবৰত নহ'লেও ছেপ্টেম্বৰৰ লাষ্টৰ পিনৰ পৰা আমি ভাবিবই পাৰোঁ। গতিকে তোমালোকে প্ৰেক্টিছত থাকা, নিশ্চয়কৈ হৈ যাব সময়ৰ কাম সময়ত। কিন্তু এতিয়া আমাৰ মেইন পইণ্ট হ'ল যে আমাৰ পষ্ট ইনক্ৰিজ হ'ব নে নাই। চোৱা, এতিয়াতো বৰ্তমান আমি চাওঁতে যিহেতু আমাৰ এই ভেকেঞ্চিটো ওলাইছিলে 2025 চনৰ ডিচেম্বৰত, 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে আমাৰ এপ্লাই চলিছিল। গতিকে আমাৰ ডিচেম্বৰত বুলি আমি ক'ব পাৰোঁ। তো ডিচেম্বৰৰ পৰা ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই,
মানে আমি যদি চাবলৈ যাওঁ প্ৰায় 8 মাহে এতিয়া হৈ গৈছে, প্ৰায় 8 মাহ। তো এতিয়া যিহেতুকৈ আমাৰ এই 8 মাহলৈকে এতিয়ালৈকে আমাৰ ভেকেঞ্চি ইনক্ৰিজৰ তথ্য তেনেকৈ অহা নাই। আমি এফালৰ পৰা গম পাইছোঁ যে আমাৰ বহুখিনি ভেকেঞ্চি খালী হৈ আছে, যিটোৰ বাবে আমাৰ ভেকেঞ্চি আমি ইনক্ৰিজ হ'ব বুলি আমি ভাবি আছোঁ। কিন্তু লাষ্ট এটা মই কথা কওঁ যে আমাৰ হাতত ভেকেঞ্চি ইনক্ৰিজ হোৱাৰ এতিয়াও যথেষ্ট সময় আছে। মানে আমি জুলাইৰ লাষ্টৰ পৰা আগষ্টলৈকে আমি ক'ব পাৰোঁ যে আমাৰ ভেকেঞ্চি ইনক্ৰিজ হ'ব। আৰু হয়তো তাৰ পিছলৈকেও মানে লাগে আমাৰ ফিজিকেল হৈ যাওক। বহুতে এতিয়া ক'ব যে যদি ভেকেঞ্চি ইনক্ৰিজ হ'বলগীয়া থাকে তেতিয়াহ'লে ফিজিকেলৰ আগতেই হ'ব, কাৰণ কিয় কাট অফৰ কথা আছে। তো মই কওঁ হয়, কথাটো হয়, যদি আমাৰ ভেকেঞ্চি 100% ইনক্ৰিজ হ'বলগীয়া হৈ আছে তেতিয়াহ'লে যদি হিচাপ নিকাচবিলাক ভিতৰুৱাভাৱে ঠিকে থাকে তেতিয়াহ'লে ফিজিকেলৰ আগত হ'ব। কিন্তু যদি বোলে নহ'ল তেতিয়াও কিন্তু তোমালোকে ভাবি ল'ব নালাগিব যে ভেকেঞ্চি আৰু ইনক্ৰিজ নহয়। কাৰণ কিয় তেতিয়া আমাৰ ফিজিকেলটো ধুনীয়াকৈ কণ্ডাক্ট হৈ যাব। হোৱাৰ পিছত আমাৰ মেডিকেলৰ সময়লৈকে আমাৰ 100% ভেকেঞ্চি ইনক্ৰিজ হ'ব, আৰু যিটোৰ প্ৰভাৱ আমাৰ কাট অফত 100% পৰি যাব। কাৰণ কেনেকৈ, যদি ফিজিকেলত পোষ্ট নাবাঢ়ে, আমাৰ যদি কাট অফটো অলপ বেছিও গুচি যায়, তেতিয়া আমাৰ মেডিকেলত যদি ফিজিকেলৰ পিছত আমাৰ পোষ্ট বাঢ়ি যায় তেতিয়াহ'লে আমাৰ মেডিকেল আৰু ফাইনেল কাট অফ বহুত ডাউন গুচি যাব, মানে বহুত নামি যাব। চ' ডিচিশ্যন এইকেইটাই হ'বলৈ গৈ আছে। বাকীটো তোমালোকে দেখিছাই, দেশৰ পৰিস্থিতিও ইমান এটা ঠিক নহয়। দিল্লীৰ কথা তোমালোকে প্ৰায় সকলোৱে জানাই নিশ্চয়। তো তাৰ মাজতে বাৰু আমাৰ SSC নিচিনা এটা বিগেষ্ট ভেকেঞ্চি যিহেতু কামবিলাক চলি থাকে অফিচিয়েলিভাৱে। আৰু মই যিমান দূৰ জানো জুলাই লাষ্টলৈ কিবা এটা হয়তো আপডেট আহিব, নহ'লে আমাৰ আগষ্টৰ 10 দিনৰ ভিতৰত নিশ্চয়কৈ আহিব। তো জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত, সৰু সুৰাকৈ আমি আপডেট পাতি যাম। আৰু মই বাৰু লাইভতো আহিম, অলপ সময়ৰ প্ৰব্লেমৰ বাবে মই লাইভত অহা নাই। চ' জড়িত থাকিবা, আৰু যিসকলৰ ইম্পৰ্টেণ্ট কিবা মেডিকেল পইণ্টক লৈ কথা থাকে ইনষ্টাত আহিবা, আৰু পাৰিলে অলপ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা। ধন্যবাদ। জয় আই অসম।